আপোনালোকে জানে যে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক কমিটিৰ এই বছৰ 17 সংখ্যক ৰাজ্যিক সন্মিলন আমাৰ বৰপেটা জিলাৰ সৰভোগত অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই সময়ত যি সময়ত গুণগত শিক্ষা, ৰাজহুৱা শিক্ষা আৰু উপযুক্ত কৰ্মসংস্থাপন আৰু ইয়াৰ লগে লগে গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ এক দাবী আমি এই সন্মিলনত উত্থাপন কৰিবলৈ গৈ আছোঁ। কাৰণ এই সময়ত দেখিছে যে যি ধৰণে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ পৰিকল্পনা লৈছে, ৰাজহুৱা শিক্ষা ব্যৱস্থাক যি ধৰণে ধ্বংসৰ পৰিকল্পনা চলিছে, ইতিমধ্যেই ৰাজ্যখনৰ 26 চৰকাৰী স্কুল শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হ'ল। আৰু কিছুদিন পূৰ্বেই দেখা গৈছে যে সদনৰ মজিয়াত থিয় হৈ আমাৰ ৰাজ্যখনৰ সন্মানীয় মুখ্যমন্ত্ৰী তেখেতে সংবিধানক অপমান কৰি অপমানমূলক যি বাক্য তেওঁলোকে পাঠ কৰিছে যে সাংবিধানিক গণতন্ত্ৰক তেওঁলোকে নামানে। আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে যে ছাত্ৰ সমাজৰ এক ভয়াৱহ চিন্তা আহি পৰিছে। কাৰণ এই যদি গুণগত শিক্ষা ব্যৱস্থা যদি সঠিকভাৱে পৰিকল্পিতভাৱে পোৱা নাযায়, তেতিয়াহ'লে দেখা যাব যে ৰাজ্যখনৰ বেছিভাগ শিক্ষানুষ্ঠানতে ছাত্ৰ ছাত্ৰীৰ অভাৱ হ'ব। অহা দিনত এই অভাৱ দূৰ কৰাৰ কাৰণেই ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনে এক সন্মিলিত শিক্ষাৰ ব্যৱস্থাৰ দাবীত আজি এই সন্মিলন কৰিবলৈ ওলাইছে। আমি দেখিছোঁ যে এয়া চৰকাৰী তথ্যমতেই দেখা গৈছে যে ৰাজ্যখনৰ 12.7% ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। লকডাউনৰ আগত দেখিছিলোঁ যে ছাত্ৰীসকল, বিশেষকৈ মহিলা শিক্ষাৰ ক্ষেত্ৰত, উচ্চ শিক্ষাৰ ক্ষেত্ৰত 22.16% ছাত্ৰী ড্ৰপ আউট কৰিবলগীয়া হৈছিলে। কিন্তু লকডাউনৰ পিছত তাৰ সংখ্যা বৃদ্ধি পাই 46.17% হৈ বৃদ্ধি পাবলৈ ধৰিছে। এই সময়ত কেনেধৰণে ছাত্ৰীসকলক শিক্ষা দিব পাৰি, কেনেধৰণে ৰাজহুৱা শিক্ষা ব্যৱস্থা শক্তিশালী কৰিব পাৰি, আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থা শক্তিশালীৰ লগে লগে গুণগত আৰু উপযুক্ত কৰ্মসংস্থান কেনেকৈ পাব পাৰি তাৰ ব্যৱস্থাৰ দাবীতেই এইবাৰৰ 17 সংখ্যক সন্মিলন সৰ্বগত অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু তাৰে আজি বিজনীৰ পৰা, আমাৰ বঙাইগাঁও জিলাৰ পৰা 500তকৈ অধিক ছাত্ৰ ছাত্ৰী এই সন্মিলনত সমবেত হ'ব।